মোগল বাজি থাকাতে তাৰমানে মই পূজাত চলি নাছিলোঁ ৰাইজৰ পূজা আছিল আজি কালী পূজা ৰাস্তাত দূৰৰ পৰা পোহৰ দেখা পালোঁ পোহৰ দেখা পাই দৌৰি আহিছোঁ যে পূৰা ৰাভাৰ ফৰেষ্ট পূৰা ধোঁৱা লাগি কিমান ক্ষতি হ'ল আপোনাৰ মোটামুটি এনেই মোৰ ৰাভাৰ আছে 1 টনৰ ওপৰত 10 কুইণ্টেলৰ ওপৰত আৰু আৰু এইফালে টকা হিচাপত হ'লে এনেও মেইন ৰবাৰখিনিৰে দাম হ'ব 8 লাখ মান টকা আৰু ঘৰ দুৱাৰ ছাগলী মৰিছে তাৰপিছত গৰু আছিল একেবাৰে জিন্দা পুৰা কৰি দিলে কিমান মান টোটেল মানে 4-5ৰ ওপৰতে যাব কেনেকৈ জুই নোমোৱা হ'ল জুই নোমোৱা হ'ল পিছত ৰাইজৰ সহযোগত গোটেই আহিল পিছত ইফালে চৰকাৰী ফালৰ পৰাও আহিল এটাই আমি ফায়াৰ ব্ৰিগেড তেনেকৈ কিছু জুইটো মানে 5-6 লাখ টকা ক্ষতি হৈছে আৰামছে